26 জানুৱাৰীত বিটিআৰ নামৰ এখন শান্তি চুক্তি আমাৰ এই বিটিআৰ অঞ্চলৰ কাৰণে হৈছিলে আৰু এই দোপাত এই চুক্তিত বহুতো দোপা আছে। ইয়াৰ ভিতৰত অন্যতম এটা দোপা হ'ল দোপা নম্বৰ 3-1 ক। ইয়াত লিখা আছে যে বিটিআৰ অঞ্চলটো সম্প্ৰসাৰণ হ'ব লাগে। সেই অনুপাতে আমি যেটো আশা কৰিছিলোঁ আৰু যি উদ্দেশ্যলৈ একৰ্ড হৈছিলে এইটো সন্মান জনাই আমাৰ ভাৰতৰ চৰকাৰৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীৰ লগতে আজিৰ তাৰিখত যোৱাকালি আপোনালোকে দেখিবলৈ পাইছে 26 জানুৱাৰীৰ দিনাই আমাৰ অসমৰ সুনামধন্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে যোৱাকালি ঘোষণা কৰিলে যে চুক্তিৰ যিখিনি দোপা 3 নম্বৰৰ 1 ক সেই অনুসৰি বিটিআৰৰ যিটো সীমা পৰিসৰ এই পৰিসৰৰ কথাটো যোৱাকালি গহপুৰত ঘোষণা কৰা হ'ল। গতিকে আমি ভাবি লৈছোঁ যে এইটো আমাৰ কাৰণে আটাইতকৈ ডাঙৰ কথা আৰু আমি যিটো শান্তি চুক্তি বুলি কৈছিলোঁ এতিয়া নিশ্চয়কৈ ইয়াত শান্তি ভাল ৰাখিছে আৰু চৰকাৰেও যিখিনি আমাক প্ৰতিশ্ৰুতি দিছিল যিখিনি ক্লজ ৱৰ্ড আছিলে এটাৰ পিছত আনটো এতিয়া কৰিবৰ কাৰণে আগবাঢ়িছে। তাৰ কাৰণে আমি নথৈ আনন্দিত। ইয়াৰ বিটিআৰত অঞ্চলত বসবাস কৰা সব জাতি জনগোষ্ঠী বা ৰাইজে বিচাৰিছিলে যে একৰ্ডত যিখিনি আছে এইবিলাক যাতে এটাৰ পিছত আনটো এইটো ৰূপায়ণ হয়। গতিকে মই ভাবোঁ আমাৰ যিখিনি একৰ্ডত আছিলে হৈ আছে গতিকে ৰাইজে এইটোলৈ উল্লাসিত। গতিকে বিটিআৰ অঞ্চলত আমি এতিয়া কেনেকৈ উন্নয়ন বিকাশ কৰিব লাগে তাৰ কাৰণে আমি একেলগে কাম কৰিম আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল বিটিআৰ অঞ্চলত এতিয়া শান্তি বিৰাজ কৰিছে। সেই শান্তি যাতে কোনোদিনো বিনষ্ট নহয় তাৰ কাৰণে চবেই আমি একেলগে মিলি কাম কৰিব লাগিব আৰু এইটোৰ লগত সংগতি ৰাখি আজি বিটিআৰ একৰ্ডৰ যিহেতুকে 2020 চনৰ 27 জানুৱাৰীত একৰ্ড হৈছিলে একৰ্ড হিচাপে আমি পালন কৰিবলৈ লৈছোঁ। এই হিচাপে গোসাইগাঁও সাব ডিভিজনৰ অন্তৰ্গত আমি ইয়াত যিমানবোৰ দল সংগঠন আছোঁ একেলগে আমি এই দিৱসটো পালন কৰিবলৈ লৈছোঁ। এতিয়া আমি বাইক ৰেলী আৰম্ভ কৰিম। গতিকে সেই সুযোগতে মই বিটিবাসীৰ ৰাইজক আকৌ এবাৰ মই শ্ৰদ্ধাৰে মোৰ আন্তৰিক শুভেচ্ছা মই জ্ঞাপন কৰিছোঁ। এতিয়া যিখিনি প্ৰচেছ এইটো চলি আছে নিৰ্দিষ্টকৈ কোন জিলাত কিমান অন্তৰ্ভুক্ত হ'ব এইটো আলোচনাৰ মাধ্যমত আকৌ এৰাধৰাৰ মাজেদি এইটো সময় গৈ থাকিব। গতিকে পৰৱৰ্তী সময়ত আপোনালোকে নিশ্চয়কৈ গম পাই যাব। গভर्नमेन्टनिफ्राय मोनफ्रोमबो जिल्लानि साब डिभिजनाव बे बाइक रेलीखौ लानाय जादों आरो बे बाइक रेलीयाव UPPL आरो BJPनि गासै 1001 माने 1001 जना बे बाइक रेलीयाव बाहागो लादों। बे बाइक रेलीखौ खालामनायनि गुबै थांखिया बेनो जे बिटिआर एकर्ड डे माने 2020 सननि जे 27 जानुवारियाव जोंनि बिटिआर एकर्डआ जादोंमोन। बे बिटिआर एकर्ड डेखौ जोङो सेलेब्रेट खालामनो थाखाय मोनसे टीम लानानै पिस एन्ड हारमनि मोनसे गोजोन थासारिखौ लाबोनो थाखाय बा जोंनि बिटिआराव जाहाथे गोजोना शान्तिया जाहाथे माने पार्मानेन्टलि जोङो एस्टाब्लिश खालामनो हायो बे मोनसे मेसेजखौ होनो थाखाय जोङो मोनफ्रोमबो साब डिभिजन लेभेलाव बे बाइक रेलीखौ जोङो लानाय जादों। दिनै जोंनि बे गोसाइगाव साब डिभिजनाव जोंनि मानगोनां गार्जेन EM दिगन्त बर' बिथाङा बे बाइक रेलीखौ बेखेवबाय आरो बे बाइक रेलीया गोसाइगाव हाई सेकेन्डारि फिल्डनिफ्राय जागायजेननानै ओरै सेरामपुर जानानै बे सियामागुरियाव बेयो थुंगेहैगोन आरो बेवहाय जोङो जानाय लोंनायनि बेबस्था खालामदों। स' आसा खालामदों बे बाइक रेलीनि गेजेरजों जोङो मोनसे मोजां मेसेजखौ जोङो रायजो राजानो होनो हागोन होननानै।